নমস্কাৰ বন্ধু বান্ধৱীসকল কোচিং আবলৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। আজি আমি এই শিতানৰ দ্বাৰা লৈ আহিছোঁ অসম ভূগোলৰ 4 নম্বৰ ভিডিঅ'। এইটো শিতানত আমি আলোচনা কৰি আছোঁ অসমৰ চাহৰ ওপৰত। অসমৰ চাহৰ ওপৰত অলৰেডি এটা ভিডিঅ' দিয়া হৈছে। যদি আপোনালোকে সেই ভিডিঅ'টো চোৱা নাই তেতিয়াহ'লে আমাৰ এইটো চেনেলত গৈ ভিডিঅ'টো চাব পাৰে। তেনেহ'লে বলক আমি ভিডিঅ'টো আৰম্ভ কৰোঁ। Question number 1. What is the full form of CTC tea? CTC চাহৰ সম্পূৰ্ণ নাম কি? ইয়াত আপোনাৰ কাৰেক্ট আনসাৰ হৈ যাব অপচন এ ক্ৰাছিং, টিয়াৰিং, কাৰ্লিং। Question number 2. Natural stimulant that present in tea is. চাহত উপস্থিত থকা প্ৰাকৃতিক উদ্দীপকবিধ কি? ইয়াতে আপোনাৰ কাৰেক্ট আনসাৰ হ'ব অপচন সি caffeine. Question number 3. How many tea garden was established by maniram dewan? মনিৰাম দেৱানে কিমানখন চাহ বাগিচা স্থাপন কৰিছিল? ইয়াতে কাৰেক্ট আনসাৰ হ'ব অপচন ডি 2খন। বন্ধুসকল যদি আপোনালোকে মনিৰাম দেৱানৰ দ্বাৰা স্থাপন কৰা চাহ বাগিচা দুখনৰ নাম জানে তেনেহ'লে কমেণ্ট বক্সত কমেণ্ট কৰি আমাক জনাব। Question number 4. Which country is leading producer of tea? কোনখন দেশ চাহ উৎপাদনত আগশাৰীৰ দেশ? ইয়াতে কাৰেক্ট আনসাৰ হ'ব অপচন বি চাইনা আৰু দ্বিতীয়তে আমাৰ ইণ্ডিয়া আছে। Question number 5. Most widely method of irrigation in tea is. চাহত জলসিঞ্চনৰ আটাইতকৈ ব্যাপক পদ্ধতিটো হ'ল ইয়াৰে কাৰেক্ট আনসাৰ হ'ব অপচন এ স্প্ৰিংকলাৰ ইৰিগেশ্যন। স্প্ৰিংকলাৰ ইৰিগেশ্যন কি হয় আপোনালোকে এইটো চাব পাৰে। এনে ধৰণৰ স্প্ৰিংকলাৰ ইৰিগেশ্যন এইটোকে কোৱা হয়। Question number 6. From where did the tea laborer brought at first? চাহ শ্ৰমিকসকলক প্ৰথমে ক'ৰ পৰা অনা হৈছিল? ইয়াতে আপোনাৰ কাৰেক্ট আনসাৰ হ'ব অপচন বি চেণ্ট্ৰেল এছিয়া। Question number 7. Halmari tea estate is located in which district? হালমাৰী চাহ বাগিচা কোন জিলাত অৱস্থিত? ইয়াতে আপোনাৰ কাৰেক্ট আনসাৰ হ'ব অপচন ডি ডিব্ৰুগড় জিলাত। Question number 8. Tea plant grows best in which type of soil? চাহ গছ কোন ধৰণৰ মাটিত বেছি ভাল হয়? ইয়াতে আপোনাৰ কাৰেক্ট আনসাৰ হ'ব অপচন এ এচিডিক soil। Question number 9. Best temperature for tea plantation is. চাহ বাগিচাৰ বাবে সৰ্বোত্তম তাপমাত্ৰা হ'ল ইয়াতে কাৰেক্ট আনসাৰ হ'ব অপচন ডি 28 পৰা 32 ডিগ্ৰী চেলচিয়াছ। Question number 10. Which place is known as tea capital of India? কোনখন ঠাই ভাৰতৰ চাহৰ ৰাজধানী হিচাপে জনা যায়? ইয়াতে কাৰেক্ট আনসাৰ হ'ব অপচন বি যোৰহাট। Question number 11. In which place of Assam tea was discovered? অসমৰ কোন ঠাইত চাহ আৱিষ্কাৰ হৈছিল? ইয়াতে কাৰেক্ট আনসাৰ হ'ব অপচন ডি ৰংপুৰ। Question number 12. Largest tea garden of assamese. অসমৰ আটাইতকৈ ডাঙৰ চাহ বাগিচা হ'ল ইয়াৰে কাৰেক্ট আনসাৰ হ'ব অপচন এ মনাবাৰী টি গাৰ্ডেন। Question number 13. First tea garden of assamese. অসমৰ প্ৰথম চাহ বাগিচা হ'ল ইয়াতে কাৰেক্ট আনসাৰ হ'ব আমি সকলোৱে জানো অপচন ডি chabua tea garden। Question number 14. First tea garden chabua was established in which year? প্ৰথম চাহ বাগিচা chabua কোন বছৰত প্ৰতিষ্ঠা হৈছিল? ইয়াৰে কাৰেক্ট আনসাৰ হ'ব অপচন সি 1837 চনত। আৰু লাষ্ট কুৱেশ্যন, which of the following is tribe of tea estate? তলৰ কোনটো চাহ বাগিচাৰ জনজাতি হয়? ইয়াতে কাৰেক্ট আনসাৰ হ'ব অপচন ডি সান্থাল। আজিলৈ ইমানে বন্ধুসকল। যদি ভিডিঅ'টো আপোনালোকে চাই ভাল পালে তেনেহ'লে ভিডিঅ'টি লাইক কৰিব, ভিডিঅ'টিত কমেণ্ট কৰিব আৰু চেনেলটি ছাবস্ক্ৰাইব কৰি থ'ব। ধন্যবাদ।